হেল্ল' বন্ধুসকল, আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ ক্লাছটো হ'ব ডিষ্ট্ৰিক্টছৰ ওপৰত। আৰু যি ধৰণে আপোনালোকে দেখিছে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছবোৰতো দেখিব আপোনালোকে যে ডিষ্ট্ৰিক্টছ বা আপোনাৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ ওপৰত আপোনালোকৰ বহুত কুৱেশ্যনছ আহে, ঠিক আছে। তো আজি আপোনালোকক আমি ডিষ্ট্ৰিক্টছবোৰ দেখাম, কোনটো ডিষ্ট্ৰিক্ট কোনখিনি জেগাত লোকেট কৰি আছে, বা আপোনাৰ কোনটো বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে, বা সেই ডিষ্ট্ৰিক্টটোৰ এটা মেজৰ পইণ্ট যে সেই কিহৰ কাৰণে বিখ্যাত, ঠিক আছে। আপোনালোকে জানে চাগে যে ডিষ্ট্ৰিক্টছবোৰ কেনেকৈ আপোনাৰ ডিভিজন কৰা হয়। ডিষ্ট্ৰিক্টছবোৰ ডিভিজন কৰা হয় আপোনাৰ এৰিয়া, টপ'গ্ৰাফী চাই, এৰিয়া চাই, তাৰ পপুলেশ্যন চাই, ঠিক আছে। আৰু আপোনালোকে জানে যে ডিষ্ট্ৰিক্টছবোৰ আমাৰ মানে বিশেষকৈ অসমৰ ডিষ্ট্ৰিক্টছবোৰ আপোনাৰ 5টা ভাগত ডিভাইড কৰা হৈছে, ঠিক আছে। তো 5টা ভাগত কেনেকৈ ডিভাইড কৰা হৈছে আপোনালোকক দেখাই আছোঁ। এই আপোনালোকে দেখিছেনে তলত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, এইখিনিক কয় আপোনালোকক বাৰাক ভেলী বুলি, ঠিক আছে। এইখিনি কি বুলি কয়? বাৰাক ভেলী। এতিয়া চাগে আপোনালোকে দেখিলে গম পাব যে বাৰাক ভেলী বুলি ক'লে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিব বুলি, ঠিক আছে। তো নেক্সট আমি এতিয়া চাম আমাৰ চেণ্ট্ৰেল আছাম। চেণ্ট্ৰেল আছাম কোনখন ডিষ্ট্ৰিক্ট পৰে। চেণ্ট্ৰেল আছামত পৰে প্ৰথম ডিমা হাছাও, কাৰ্বি আংলং। এতিয়া কাৰ্বি আংলঙত আপোনালোকে দেখিব কাৰ্বি আংলঙত আছে আপোনাৰ ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং, ঠিক আছে। তাৰে পিছত আপোনালোকৰ আছে এইখিনি জেগাত, ৰ'ব দেখা পোৱা নাই চাগে আপোনালোকে, এইখিনি দেখা পাইছে আপোনালোকৰ হোজাই, ঠিক আছে, হোজাই। তাৰপিছত আপোনালোকৰ আছে মৰিগাঁও, ঠিক আছে, মৰিগাঁও। তাৰপিছত আছে আপোনালোকৰ নগাঁও, ঠিক আছে। তো আপোনালোকে এতিয়া কেইখন পালে চেণ্ট্ৰেল আছামত? আপোনালোকৰ 5খন ডিষ্ট্ৰিক্ট পালে চেণ্ট্ৰেল আছামত। বাৰু ভয় নকৰিব, এইবোৰ চব আপোনালোকক মনত কৰাই দিম। আপোনালোকক গোটেইখিনি আপোনালোকৰ মনত হ'ব এট দ্য এণ্ড অফ দ্য ভিডিঅ', সেইখিনি মই গেৰেণ্টি দিছোঁ। আৰু বাৰু গেৰেণ্টি নহয়, ৱাৰেণ্টি বুলি ক'ম, বিকজ আপোনাৰ ওপৰতো অলপমান নিৰ্ভৰ কৰিব আপোনালোকে কিমান ট্ৰাই কৰিছে বস্তুটো মনত কৰাৰ কাৰণে, ঠিক আছে। তাৰপিছত আমি চাম এতিয়া নেক্সট লৱাৰ আছাম। লৱাৰ আছাম কাক বুলি কয়? আমি বহুতবাৰ শুনিছোঁ লৱাৰ আছাম, আপাৰ আছাম, লৱাৰ আছাম, আপাৰ আছাম। অ'কে, যিয়ে নহওক লৱাৰ আছাম কাক কয়? এতিয়া লৱাৰ আছাম ক'ব গ'লে এই আছাম আপোনালোকৰ কোকৰাঝাৰ, ঠিক আছে, ধুবুৰী, মানকাছাৰ, ঠিক আছে। তাৰপিছত আপোনালোকৰ আহিল চিৰাং, ঠিক আছে, বঙাইগাঁও, ঠিক আছে, গোৱালপাৰা, ৰ'ব বহুত হেৰি হৈ গৈছে, ক্ৰাউড হৈ গৈছে। তাৰপিছত আপোনালোকে দেখিছে এইফালে আৰু বৰপেটা। তাৰপিছত আপোনালোকে দেখিছে এইফালে আপোনালোকৰ বজালীটো এতিয়া বৰ্তমান আপোনাৰ মাৰ্জ হৈছে বাৰু, ঠিক আছে। এতিয়া বজালী ডিষ্ট্ৰিক্টটো নাই বাৰু, ঠিক আছে। নেক্সট হ'ল আপোনালোকৰ নলবাৰী, কামৰূপ মেট্ৰ', ঠিক আছে। আৰু ইফালে আপোনালোকৰ আৰু কিবা বাচিল নেকি? আৰু বাচিবতো নালাগে বাৰু, ঠিক আছে। এইখিনিয়ে আছিল, ঠিক আছে। আপোনালোকে এইখিনি নোট কৰিব। মই এইখিনি আপোনালোকক এটা কাম কৰোঁ, আপোনালোকক মেপ হিচাপে দেখাওঁ বাৰু, তেতিয়া আপোনালোকৰ মনত থাকিব। মানে এটা পিক্টৰিয়েল ডায়েগ্ৰাম এটা দেখাই দিওঁ। এয়া আপোনালোকক দেখিছেনে এইখিনি জেগাত? চিৰাঙৰ পৰা কোকৰাঝাৰ, চাউথ চালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', ঠিক আছে। ইয়াতে আপোনাৰ ভাগ হ'ল, ঠিক আছে, ভাগ হ'ল। তাৰপিছত এই যে দেখিছে বাক্সা, এইখিনি কয় লোৱাৰ আছাম, ঠিক আছে। তো আৰু আমি কি চাইছিলোঁ প্ৰথমতে? বেৰাক ভেলী। বাৰাক ভেলীটো এই তিনিটাক কি বুলি ক'ম? বাৰাক ভেলী, ঠিক আছে। তাৰপিছত আমি চাইছিলোঁ মিডিল আছাম, মানে চৰি নট মিডিল আছাম, চেণ্ট্ৰেল আছাম, ডিমা হাছাও, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, ঠিক আছে। ইফালেও আছে বাৰু কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং, দুটা ডিভিজন, ঠিক আছে। ৱেষ্ট কাৰ্বি আংলংটো নতুনকৈ ফৰ্ম হৈছিলে বাৰু এট 2015 তৰুণ গগৈৰ সময়ত, লেট তৰুণ গগৈৰ সময়ত। আমাৰ নেক্সট আৰু এতিয়া চাম আমি আমাৰ এই তিনিটা ডিভিজন হ'ল যে লোৱাৰ আছাম, বেৰাক ভেলী আৰু এইখিনি চেণ্ট্ৰেল আছাম। নেক্সট আমি ইয়াতে চাম নৰ্থ আছাম কোনকেইখন ডিষ্ট্ৰিক্ট কয়, ঠিক আছে। তো ইয়াতে আছে আপোনাৰ এইখিনি ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ,
অঁ চৰি নহয়, এইটো হ'ব ওদালগুৰি, দৰং আৰু শোণিতপুৰ। ঠিক আছে, ওদালগুৰি, শোণিতপুৰ আৰু দৰং, এইখিনি কোৱা যায় নৰ্থ আছাম বুলি। ঠিক আছে, আৰু বাকী যিমানখিনি বাচিলে আপোনালোকে চাওক। বাৰু ইয়াতে এটা বস্তু কৰিব পাৰি, এতিয়াতো আপোনালোকে জানে যে বিশ্বনাথটো শোণিতপুৰৰ লগত লগ হৈছে, তো বিশ্বনাথো আহিব আপোনাৰ নৰ্থ আছামত। ঠিক আছে, বাকী এতিয়া বাছিল এইখিনি, এই গোটেইখিনিক কোৱা যায় আপোনাৰ আপাৰ আছাম বুলি। ঠিক আছে, তো এইকেইটা হ'ল আপোনাৰ তিনিটা ৰিজন, 5টা ৰিজনেল ডিভিজন। স্ক্ৰীনশ্বট মাৰি যদি স্ক্ৰীনশ্বটটো মাৰিব পাৰে বাৰু, আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি লওক। তাৰপিছত নেক্সট আমি বুজাই আছোঁ আৰু এইখিনি আপোনালোকক দেখাই দিলোঁ 5টা ৰিজনেল ডিভিজন অফ ডিষ্ট্ৰিক্টছ অফ আছাম। ঠিক আছে, ইয়াৰ পিছত আমি দেখাম ডিষ্ট্ৰিক্ট এটা এটা কৰি ডিষ্ট্ৰিক্ট দেখাম। ঠিক আছে, এতিয়া আপোনালোকে চাওক, তেতিয়া মই ক'লোঁ যে আপোনালোকক ধুবুৰী আৰু শালমাৰা, মানে চাউথ শালমাৰা, মানকাছাৰ, মই শালমাৰা বুলিয়ে ক'ম মনত ৰখাৰ কাৰণে বাৰু। তো আপোনালোকে দুটা দুটা পেয়াৰ বনাই লওক। ফাৰ্ষ্ট অফ অল দুটা দুটা পেয়াৰ বনাই লওক, মনত কৰাৰ কাৰণে ইজি হ'ব। পিছত মই আৰু এটা ট্ৰিক্সো দিম বাৰু, কেনেকৈ আপোনালোকে মনত কৰিব পাৰে, মানে ইজিলি মনত কৰিব পাৰে। বাই চান্স কি হয়, দুটা দুটাকেতো চিয়'ৰ এণ্ড চাৰ্টেন আপোনাৰ মনত হ'বই, বাট এনেকুৱা ধৰণৰো হয় কেতিয়াবা এক্সাম হলত প্ৰেছাৰ থাকে বা তেনেকুৱা ধৰণৰ এক্সামৰ প্ৰেছাৰ থাকে, তো সেইখিনি সময়ত কি হয় পটককৈ আপোনাৰ মনত পৰি যোৱাকৈ এটা শ্বৰ্ট ট্ৰিক এটা থাকে, তো সেই ট্ৰিকটোও যদি মনত পৰি যায়, তো আপোনালোকৰ গোটেইখিনি মনত পৰি যাব, মানে তেনেকুৱা ধৰণৰ। আমি সৰুতে কেতিয়াবা কিবা এটা লেটাৰ লিখাৰ আগতে বা কিবা এটা এছে লিখাৰ আগতে আমি ফাৰ্ষ্ট লাইনটো সদায় চাওঁ, যে ফাৰ্ষ্ট লাইনটো যদি মই লিখিব পাৰোঁ, জাষ্ট মোৰ কেছত হয়, বেলেগৰ কেছত হয় নে নহয় নাজানো বাৰু, আপোনালোকে কমেণ্ট কৰি জনাবচোন হয় নে নহয়। তো কি হয়, ফাৰ্ষ্ট লাইনটো যদি আমি লিখোঁ, তো লিখাৰ পিছত কি হয় বাকীখিনি অট'মেটিকলি লিখা হৈ যায়। ঠিক আছে, তো তেনেকুৱা ধৰণৰে কথা, এটা মানে সৰু এটা হিণ্ট পালেও বস্তুখিনি গোটেইখিনি যেনেকৈ মনত পৰে, তেনেকুৱা ধৰণৰ মই ট্ৰিক্সো দিম। তো ফাৰ্ষ্ট অফ অল চবেই মোৰ লগত কওকচোন আপোনালোকে, ধুবুৰী শালমাৰা, ধুবুৰী শালমাৰা, ধুবুৰী শালমাৰা, ধুবুৰী শালমাৰা। ঠিক আছে, ধুবুৰী শালমাৰা, ধুবুৰী শালমাৰা, ধুবুৰী শালমাৰা, ধুবুৰী শালমাৰা। ঠিক আছে, এবার নেক্সট আমি চাম কোকরাঝার চিরাং, কোকরাঝার চিরাং, কোকরাঝার চিরাং, কোকরাঝার চিরাং, কোকরাঝার চিরাং, কোকরাঝার চিরাং, কোকরাঝার চিরাং। এতিয়া আমি 4টা ডিষ্ট্ৰিক্ট একেলগে ক'ম। ঠিক আছে, ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং। অ'কে, এতিয়া আমি চাম নেক্সট এই ৰ'ব এক মিনিট, চৰি। ঠিক আছে, এতিয়া আপোনালোকে জানে নে নাজানে এইটো চাওক, এইটো যে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, এই 4খন ডিষ্ট্ৰিক্ট কাৰ আণ্ডাৰত আহে? ঠিক আছে, মানে এই 4খন যে ডিষ্ট্ৰিক্ট আপুনি দেখিছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, এই 4খন ডিষ্ট্ৰিক্ট কিহৰ মানে এনেকুৱা এটা স্পেচিয়েল এৰিয়া আছে সেইটোৰ আণ্ডাৰত পৰে? তো আপোনালোকে কমেণ্ট কৰি জনাবচোন। ঠিক আছে, নেক্সট আকৌ মনত কৰোঁ আমি বাৰু, বাক্সা, ওদালগুৰি, বাক্সা, ওদালগুৰি, বাক্সা, ওদালগুৰি, বাক্সা, ওদালগুৰি, বাক্সা, ওদালগুৰি। ঠিক আছে, বাক্সা, ওদালগুৰি, বাক্সা, ওদালগুৰি, বাক্সা, ওদালগুৰি। ঠিক আছে, মনত কৰি যাওকচোন, মনত কৰি যাওক। এতিয়া নেক্সট আমি গোটেইকেইখন এই 6খন ডিষ্ট্ৰিক্ট আমি মনত কৰোঁ। ঠিক আছে, অ'কে, গোটেইকেইখন ডিষ্ট্ৰিক্ট আমি এতিয়া মনত কৰোঁ একেলগে। তো কি কি মনত কৰিলোঁ? ধুবুৰী, শালমাৰা, ধুবুৰী, শালমাৰা। ঠিক আছে, ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। ঠিক আছে, ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। ঠিক আছে, ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। অ'কে, আপোনালোকে ভয় নাখাব, মনত কৰিব চেষ্টা কৰক। ঠিক আছে, যদিও নোৱাৰে মই আপোনালোকক লাষ্টত নহয় অলপ পিছতে দি আছোঁ বাৰু, এটা ট্ৰিক দি আছোঁ যোনটো বহুত ইজি হয়, আপোনালোকৰ বহুত সোনকালে মনত থাকিব। বাট ষ্টিল আপোনালোকে এনেকৈ মনত কৰাটো বেছি ভাল।
ঠিক আছে, এনেকৈ মনত থাকিলে আপোনাৰ সদায় মনত থাকিব। উইথ পিকচাৰ আপোনালোকে চকুটো বন্ধ কৰি লওক, চকুটো বন্ধ কৰি কিনে আপোনালোকে ইমেজিন কৰক যে মেপখন এনেকুৱা হয়, ঠিক আছে, মেপখন এনেকুৱা হয় আৰু এইকেইখন ডিষ্ট্ৰিক্ট, অ'কে, এনেকৈ কৰি ডিষ্ট্ৰিক্ট লওক, ঠিক আছে। এতিয়া আপোনালোকে এই বস্তুটো দেখিছেনে, এই যে কোকৰাঝাৰখন আপোনাৰ কোনটো মানে আপোনাৰ এটাতো আপোনাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ভূটানৰ লগত আপোনাৰ ৱেষ্ট বেংগলৰ লগতো শ্বেয়াৰ কৰি আছে বৰ্ডাৰ্ছ, ঠিক আছে, অ'কে। এইখিনি বস্তু আপোনালোকে চাই যাব। আচ্ছা, আপোনালোকক যে ক'লোঁ যে এইমাত্ৰ যে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এই 4খন ডিষ্ট্ৰিক্ট কোনটো এৰিয়াৰ আণ্ডাৰত পৰে। চ' মষ্ট ইম্পৰ্টেণ্টলি বহুতে জানিব চাগে, বাট বহুতে নাজানিবও পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। BTAD, ঠিক আছে, BTAD এৰিয়াত পৰে, অ'কে। এই 4খন যে ডিষ্ট্ৰিক্ট, এই 4খন ডিষ্ট্ৰিক্ট পৰে BTAD এৰিয়াৰ আণ্ডাৰত, ঠিক আছে। এতিয়া BTAD এৰিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে, মেবি তেনেকুৱা ধৰণৰো কুৱেশ্যনছ আহিব পাৰে কেতিয়াবা, ঠিক আছে। এইটো হৈছিলে আপোনাৰ 9 ফেব্ৰুৱাৰী 2003, অ'কে, ঠিক আছে। তো এতিয়া কথাটো হ'ল BTAD এৰিয়া কোনে চলায়। BTAD এৰিয়া চলায় আপোনালোকৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, চৰি ইফালে বাৰু জেগা নাই বাৰু। তো কি দেখিলে যে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এই 4খন ডিষ্ট্ৰিক্ট পৰে আপোনাৰ BTAD এৰিয়াত, ঠিক আছে, BTAD এৰিয়াত পৰে। তো সেইকাৰণে আৰু তাক যোনে মানে জুৰিডিকশ্যন কৰে, এই জুৰিডিকশ্যনটো হ'ল BTC মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, অ'কে। এতিয়া আপোনালোকে মনোযোগ কৰিছেনে এই যে BTAD এৰিয়াটো, এক মিনিট, এই যে BTAD এৰিয়াটো, এই 4খন ডিষ্ট্ৰিক্টৰ বৰ্ডাৰলৈ একবাৰ মন কৰকচোন। এই যে বৰ্ডাৰটো আছে, ঠিক আছে, এই বৰ্ডাৰটো আপোনালোকে ভূটানৰ লগত কানেকশ্যন আছে, ৰাইট, বাকীতো ডিষ্ট্ৰিক্টছবোৰ নাই। তো আপোনালোকে এনেকৈও মনত কৰিব পাৰে যে B ফৰ ভূটান আৰু B ফৰ BTAD, ঠিক আছে। কেতিয়াবা যদি এনেকুৱা ধৰণৰ আহে যে ভূটানৰ লগত কোনকেইখন ডিষ্ট্ৰিক্ট ভূটানৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰা কোনকেইখন ডিষ্ট্ৰিক্ট, তো অভিয়াছলি তেতিয়া মনত পৰিব B ফৰ ভূটান, B ফৰ BTAD। বাছ দুটা কুৱেশ্যনৰ এনচাৰ এটা দিয়ে পাই গ'লা, অ'কে, ঠিক আছে, অ'কে। তাৰপিছতে আমি ক'লৈ গৈছিলোঁ, চালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, ঠিক আছে, বাক্সা, ওদালগুৰি, আমি ওদালগুৰিলৈ গৈছিলোঁ, ঠিক আছে। আপোনালোকক এই পাৰ্টৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আৰু আপোনালোকৰ তাৰে কিছুমান মানে ইম্পৰ্টেণ্ট বস্তু কিছুমান শিকাই দিছোঁ বাৰু। লগতে আৰু এটা বস্তু আপোনালোকে জানে চাগে, এই যে ধুবুৰীটো কিহৰ কাৰণে বিখ্যাত। ধুবুৰীটো বিখ্যাত হয় টেৰাকোটা, ঠিক আছে। টেৰাকোটা মানে কি, মাটিৰ বাচন, অ'কে। টেৰাকোটাৰ কাৰণে বিখ্যাত আমাৰ ধুবুৰী, অ'কে। নেক্সট আমি এতিয়া নেক্সট যাম, এইটো মোচা নাযায় যে, হ'ব বাৰু, সেইটো পিছত মুচি ল'ম বাৰু। অ'কে, চ' কণ্টিনিউ কৰোঁ। এতিয়া আমাৰ ওদালগুৰিলৈ হৈ গৈছিলে, ঠিক আছে। ওদালগুৰিৰ পিছত আপোনাৰ হ'ল শোণিতপুৰ, বিশ্বনাথ। এতিয়া বাৰু আপোনালোকে বিশ্বনাথটো মনত কৰি ৰাখক, ঠিক আছে। এইটো মনত ৰাখিলেহে আপুনি পিছলৈ বস্তুটো মনত কৰা, মানে কেতিয়াবা যদি মানে আপোনালোকক সোধে যে এইবাৰো চাগে আপোনালোকে বহুতে পাইছে APSC CC 2022 পেপাৰত, প্ৰিলিমছৰ পেপাৰত, যে কোনখন ডিষ্ট্ৰিক্ট কাৰ লগত মাৰ্জ হৈছে, অ'কে।
বহুতে চাগে এইটো পঢ়িও গৈছিলে আপোনাৰ পেপাৰ যোনবোৰ আপোনাৰ ৰাইটিংছত থাকে সেইবোৰতো চাই গৈছিলে, কিন্তু যোনে যোনে চাবচোন সুধিব এবাৰ কাৰোবাক যে মেপেদি যোনে চাই গৈছিলে ইয়াৰ বেছি ইজি হৈছিলে বস্তুটোক ৰিকগনাইজ কৰা বা এইটো ৰিকল কৰা। অ'কে, তো এতিয়া আমি কি পালোঁ? শোণিতপুৰ বিশ্বনাথ। তো এইটো বাৰ বাৰ কৈ যাওকচোন, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ। পাৰে যদি আপোনালোকে ন এটা মানে ৰুমত মানে অকলে মানে আপোনালোকে অলপ জোৰে জোৰে ক'ব, ঠিক আছে? মানে মনৰ ভিতৰত ক'লেও বস্তুবোৰ কিছুমান মনত নাথাকে। আপোনালোকে সৰুতে যে আমি পঢ়িছিলোঁ যে অলপ আমাৰ মা দেউতাহঁতে কৈছিলে ন জোৰে জোৰে পঢ়া, জোৰে জোৰে পঢ়া। আমি তেতিয়া বাৰু সেই বস্তুটো ধৰিব পৰা নাছিলোঁ কিয় কয় বা এনেকুৱা একো লজিকে নাছিলে বাৰু তেতিয়াৰ কাৰণে, কিন্তু এতিয়া মানে লাগে মানে তুমি যেতিয়া জোৰে জোৰে পঢ়িবা ন সেই বস্তুটোক মানে এটা চাৰাউণ্ডিং হয়, মানে চাৰাউণ্ডিং এটা মানে ক্ৰিয়েট হয় যোনটো সেই বস্তুটো মনত হৈ যায় বস্তুটো। আপোনালোকে কৰি চাওক, ট্ৰাই কৰি চাওক বাৰু। তো মনত কৰক, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ। অ'কে, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ, শোণিতপুৰ বিশ্বনাথ। অ'কে, চ' আমি এতিয়া 8খন ডিষ্ট্ৰিক্ট চালোঁ। অ'কে, তো প্ৰথমৰ পৰা আকৌ এবাৰ চাওঁ। ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ। অ'কে, আকৌ এবাৰ ট্ৰাই কৰক, আৰু এবাৰ ট্ৰাই কৰক। ধুবুৰী, শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ। অ'কে, ঠিক আছে। নেক্সট আমাৰ তাতে আছে দুখন ডিষ্ট্ৰিক্ট আৰু নৰ্থৰ পিনে। অ'কে, লখিমপুৰ, ধেমাজি, ঠিক আছে। লখিমপুৰ, ধেমাজি, লখিমপুৰ, ধেমাজি, লখিমপুৰ, ধেমাজি, লখিমপুৰ, ধেমাজি, লখিমপুৰ, ধেমাজি, লখিমপুৰ, ধেমাজি, লখিমপুৰ, ধেমাজি। অ'কে, লখিমপুৰ, ধেমাজি। চবৰে মনত হৈছেনে? এতিয়া চাওক, এতিয়া প্ৰথমৰ পৰা আকৌ এবাৰ ষ্টাৰ্ট কৰক, ঠিক আছে। শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি। অ'কে, শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি। অ'কে, তেনেকৈ বাৰ বাৰ আপোনালোকে যদি ৰিভাইজ কৰি থাকে বস্তুটোক মনত হৈ যাব। ইমান ডাঙৰ মানে ৰকেট চায়েন্স নহয় বস্তুটোৰ ওপৰত। অ'কে, কিন্তু কুৱেশ্যনছবোৰ ৰকেট চায়েন্স হিচাপে আহে, তো আপোনালোকে তেনেকৈ ধৰণে প্ৰেক্টিচ কৰিব লাগিব। অ'কে, এতিয়া আপোনালোকক এই যে আপোনালোকে যে ডিষ্ট্ৰিক্টখিনি চালে, ঠিক আছে, এই ডিষ্ট্ৰিক্টখিনি আপোনালোকৰতো এটা শ্বৰ্ট মানে এটা ট্ৰিক এটা বুজাই দিছিলোঁ যে ভূটানৰ লগত যোনকেইখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে সেইকেইখন ডিষ্ট্ৰিক্ট আপোনাৰ কয় BTAD। একো ৰিলেশ্যন নাই বাৰু, মই কৈছোঁ কথাটো, BTAD বুলি কয়। তো দুটা কুৱেশ্যন ইয়াৰ পৰা এনচাৰ চল্ভ। অ'কে, নেক্সট এতিয়া আপোনালোকক আৰু এটা ট্ৰিক দিব যাই আছোঁ। আপোনালোকে এই টাৰ্মটো মনত ৰাখক, চিটি বাছ। তো জানে আপোনালোকৰ গুৱাহাটীত কাৰ দবদবা চলে বেছিকৈ? চিটি বাছৰ দবদবাই বেছিকৈ চলে। তো এতিয়া এই যে চিটি বাছটো দেখিছেনে? চিটি বাছৰ আপুনি এটা কাম কৰক, আইডিটো কোনো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম নাই, আইটো কাটি দিয়ক। TD আছে নেকি? TD তামোলপুৰ আছিলে, এতিয়া নাই, ঠিক আছে। তামোলপুৰ আছিলে, এতিয়া নাই। সেইটো মই বাৰু কম কোনখিনি জেগাত তামোলপুৰ আছে, ঠিক আছে। তামোলপুৰকো কাটি দিয়ক, ঠিক আছে। তাৰপিছতে YDতো একো ডিষ্ট্ৰিক্টৰ নাম নাই, কাটি দিয়ক। অ'কে, তো আপোনালোকৰ তাতে বাছিলে CBUS। তো এতিয়া CD আপোনাৰ CD হ'ল চিৰাং, BD হ'ল বাক্সা, UD হ'ল ওদালগুৰি, SAD হ'ল শোণিতপুৰ। অ'কে, 4খন ডিষ্ট্ৰিক্ট এনেকৈও মনত থাকিল আপোনাৰ। কেতিয়াবা যদি থাকে ন অল্টাৰনেট চলিউশ্যনছ, তো এইটো এটা অল্টাৰনেট চলিউশ্যন পালে। চিটি বাছৰ ITYটো গুচাই দিয়ক, CBUS। ইভেন আপুনি যদি বিচাৰিছে যে তামোলপুৰ নাই, মই তামোলপুৰটোও মনত ৰাখিম, ইভেন আপুনি টিটোক নুগুচাই, অ'কে চৰি আৰু এবাৰ লিখি দিছোঁ বাৰু, CITYBUS, ঠিক আছে। যদি আপোনালোকে এই টিটোও নুগুচাই বাৰু তেতিয়াও কথা নাই, তেতিয়াও আপুনি মনত ৰাখিব পাৰে তামোলপুৰ বুলি কিনে এইখিনি জেগাত। বাট মই ভাবোঁ যে এইটো নালাগে মনত ৰাখিবৰ কাৰণে, ডাইৰেক্ট CBUS বুলি মনত ৰাখক। CD আহিব আপোনালোকৰ চিৰাং, BD বাক্সা, UD ওদালগুৰি আৰু SAD শোণিতপুৰ। অ'কে, নেক্সট আপোনাৰ বাছিল কেইখন? বিশ্বনাথ, লখিমপুৰ, ধেমাজি। এইটো কেনেকৈ মনত ৰাখিব? এনেতো আপোনালোকৰ দুটা পেৰতো মনত থাকিব লাগে মোৰ মতেদি। এতিয়া আপোনালোকে এটা কাম কৰক, এই বস্তুটো মনত ৰাখক, এই বস্তুটো মনত ৰাখক, ব্লাড।
ব্লাড। অ'কে, ব্লাড তো চিটি বাছ আৰু ইফালে ব্লাড। এতিয়া ব্লাডৰ পৰা অ' ডিটো কোনো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম নাই, ঠিক আছে, তো অ' কেইটা কাটি দিয়ক। তো বি ডি কি আহিল? বি ডি আহিল আপোনালোকৰ বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ঠিক আছে, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি। অ'কে, ইজি হ'ল বস্তুটো, অলপ হ'লেওতো ইজি হৈছে, আগৰ পৰা অলপ হ'লেওতো আপোনালোকে আপগ্ৰেড কৰিছে বস্তুবোৰক, ঠিক আছে। চৰি, আপোনালোকে এটা কাম কৰক, স্ক্ৰীনশ্বটটো মাৰি লওক, কেতিয়াবা চাগে আপোনালোকে ৰিভিজন কৰাৰ কাৰণে লাগিব পাৰে, কিন্তু মই ভাবোঁ যে আপোনালোকৰ এইখিনিলৈতো মনত হৈ গৈছে কমপ্লিটলি, ঠিক আছে, এইখিনিলৈতো আপোনালোকৰ পূৰা কমপ্লিটলি মনত হৈছে চাগে। অ'কে, তো আপোনালোকৰ ইয়াতে প্ৰথমতে আপোনালোকক দেখালোঁ যে আপোনালোকে কেনেকৈ মনত কৰিব লাগে। ছেকেণ্ডলি আপোনালোকক এটা ট্ৰিকো দিলোঁ, দুটা ট্ৰিক দিলোঁ। তো মই ভাবোঁ যে এইখিনি বস্তু আপোনালোকৰ কমপ্লিটলি ক্লিয়াৰ হৈছে। অ'কে, চ' গাইজ, আজিৰ কাৰণে আমি ইয়াতে সামৰিছোঁ বাৰু। নেক্সট ডে আমি আৰু বাকী যিমানখিনি ডিষ্ট্ৰিক্টছ আছে সেইবোৰো আমি চাম আৰু সেইবোৰো আমি মনত কৰিম। আশা কৰিছোঁ যে আজি আপুনি অলপ হ'লেও বস্তুখিনি কিবা এটা নতুন এটা জানিছে আৰু কিবা এটা বস্তু আপগ্ৰেড হৈছে আপোনাৰ, ঠিক আছে। চ' গুড নাইট, টাটা, লগ পাই আছোঁ আপোনালোকক কালি। কমেণ্ট কৰি জনাবচোন কেনেকুৱা পাইছে আপোনালোকে ভিডিঅ'টো চাই। অ'কে।